ডাঙৰীয়া চিফ হ'ব, প্ৰমোদ ব্ৰহ্ম ডাঙৰীয়া আকৌ কিছুমান চিট এৰি দিয়া। গতিকে UPPL আৰু BPFৰ মাজত বুজা পৰা হৈ 2020 নিৰ্বাচনত আহা, এইটো আছিল পলিচি। আৰু সেই হিচাপে মই কামটো কৰিছিলোঁ, ৰিহন বেমাৰ আৰু মই আলোচনা ভালদৰে গৈছিলে। কিন্তু আমাৰ BPFৰ মাজত কিছুমান সেইটো আপত্তি কৰিলে ঘোৰ আপত্তি। গতিকে তেনেকেই সেই বুজা পৰাটো যোৱাবাৰ নহ'লে BPFৰে চৰকাৰ আছিল। গতিকে তৎসত্ত্বেও 17টা চিট পাবৰ কাৰণে সক্ষম হৈছিল, 17। গতিকে আমাৰ যথেষ্ট আমি আশা কৰিছোঁ আহি থকা দিনত BTCত আকৌ BPFৰ চৰকাৰে হ'ব। আজি আমি দেখা পালোঁ যে 3 বছৰেই হ'ব, কিন্তু প্ৰতিটো ক্ষেত্ৰত বিশেষকৈ ৰাজনীতিক যিটো চুক্তি কৰিছিলে সেই বিষয়ত UPPলে একো কৰিব পৰা নাই। সাধাৰণ এটা 4 গ্ৰেডৰ চাকৰি দিব পৰা নাই, আৰু বেলেগ কথাটো নকয়। আৰু BTCৰ ক্ষেত্ৰত ৰেভিনিউ জেনেৰেশ্যন একো নাই। BTCৰ আজিৰ দিনত নিজাববীয়া ইনকাম একো নাই, জিৰ'। হাগ্ৰামাৰ দিনৰ লেণ্ড ৰেভিনিউ আৰম্ভ কৰক, নাইবা ফৰেষ্ট ডিপাৰ্টমেণ্টে কওক, সেই ৰেভিনিউবিলাক BTCত জমা হৈছে। গতিকে আজি মই নাজানো BTC চুক্তি স্ক্ৰেপ হ'ল নে হোৱা নাই, এইটোও নাজানো। গতিকে এই বিষয়ত আমি স্পষ্ট নহওঁ। মাত্ৰ BTR 1ৰ চুক্তি স্বাক্ষৰিত হৈছিলে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং। গতিকে BTCৰ বিষয়ে একো কোৱা নাই। কেতিয়াবা প্ৰয়োজন হ'লে শুনা পাওঁ যে BTC 1ৰ চুক্তিমতে BTCত অঞ্চলত বসবাস কৰা যিসকল বসবাস কৰি আছে সেইসকলে BTCৰ বাসিন্দা বুলি কয়, প্ৰমোদ বড়ো ডাঙৰীয়াই সুবিধা লৈ পেলাই। গতিকে বাকী মই বৰ বিশেষ নাজানো। মাজতে অলপমান আঁতৰত আছিলোঁ এনে এক্টিভ পলিটিক্সৰ পৰা। গতিকে এতিয়া আকৌ ৰাইজৰ আহ্বান আৰু BPFৰ আগৰ সতীৰ্থসকলে আহ্বান জনাইছে যে একেলগে কাম কৰোঁ, যি হৈ গ'ল। গতিকে মোৰ কাৰোৰ প্ৰতি মোৰ বেয়া ভাৱ নাই। গতিকে দায়িত্ব দিলে আকৌ আগবাঢ়ি যাম। আৰু আজিলৈকে যিমান কৰিছিলোঁ হাগ্ৰামা মহিলাৰ নেতৃত্বতে কৰিছিলোঁ, পাৰ্টিত অহাৰ পলিটিক্স কৰাও নাছিলোঁ। গতিকে একেই দায়িত্ব দিছিলে মোক EM হিচাপে। গতিকে মই কাম কৰিছিলোঁ, MLA একেই দিছিলে, মই কৰিছিলোঁ। গতিকে যোৱা কিবা কাৰণত কিবা হৈ গ'ল, কিন্তু সেইটো আমাৰ মাজত এতিয়া সেইটো নাই। যোৱাবাৰৰ নিৰ্বাচনত মানে আপোনালোকে মনত আছেনে নাই যে আমাৰ বৰ্তমানৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই প্ৰতিদিন কাগজত স্পষ্টভাৱে কৈছিল যে ইমানুৱেল মছাহাৰীৰ ফেক্টৰ নহয়, গতিকে একেতে BPFত নাথাকিলেও আমাৰ কোনো লোকচান নাই। তাৰপিছত অলপমান বাট চাইছিলোঁ ইয়াৰ প্ৰতিক্ৰিয়া আমাৰ BPFৰ এইটো ব্যক্তিগত মন্তব্য নে BPFৰ সিদ্ধান্ত। গতিকে BPFৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ নহ'ল। গতিকে মোক যদি প্ৰয়োজন নাই মই আঁতৰি গ'লোঁ। গতিকে চিপৰাং মাৰাৰ কথাই নাহে। মইতো পিছফালৰ পৰা মাৰা নাই, মইতো সন্মুখৰ পৰাই যুদ্ধত লাগিছোঁ, হয় নে নহয়?